যে এচিভমেণ্টৰ খতিয়ান সফলতাৰ খতিয়ান এইটো অলৰেডি উলিয়াইছে কোন ক্ষেত্ৰত বিটিআৰে অগ্ৰগতি লাভ কৰিছে। বিশেষকৈ আজি গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ কাৰণে এগ্ৰিকালচাৰ ছেক্টৰ, হৰ্টিকালচাৰ ছেক্টৰ আৰু যিটো লিভলিহুড মিছন ইয়াত বহুতখিনি মানে পলিচি গ্ৰহণ কৰা হৈছে যাতে আগবাঢ়ি যাব পাৰি। বড়োলেণ্ড ফিক মিছনটো তাৰে এটা অংশ। লগতে হ'ল যে এটা কোৱালিটি এডুকেশ্যন, নিড বেছ এডুকেশ্যনৰ কথা আহিছে। এটা শিক্ষা খণ্ডত এটা বিপ্লৱ আনিবৰ কাৰণে বিটিআৰ চৰকাৰৰ পৰা এতিয়া গোটেই ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ লগত তুলনা কৰি আমি ইয়াত কেনেধৰণৰ শিক্ষা ব্যৱস্থা কৰা যায় তাৰ এটা পৰ্যায়ক্ৰমত তেওঁলোকে কাৰ্যসূচী লৈ পেলাই আগবাঢ়ি গৈ আছে। ইয়াত বহুত ধৰণৰ মানে উচ্চ শিক্ষাৰ যিটো এটা শিক্ষা অনুষ্ঠানবোৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে ভাৰত চৰকাৰৰ পৰা এটা ফাইনেন্সিয়েল পেকেজ অলৰেডি আছে আৰু যিটো চেণ্টাৰ অফ এক্সেলেঞ্চ বড়োফাৰ নামত, বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত ইতিমধ্যে প্ৰপ'জালটো গৈছে ৱেলফেয়াৰ অফ বড়োলেণ্ড ডিপাৰ্টমেণ্টৰ থ্ৰুৱেদি এই ফাইলটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়ালৈ পঠোৱা হয়। সেইখিনি কাম কাজ এতিয়ালৈকে চলি আছে। লগতে ইয়াত নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপন দিবৰ কাৰণে ছেল্ফ হেল্প গ্ৰুপবিলাকক মানে 10,000কৈ আৰ্থিক অনুদান দিয়া আৰু প্ৰধানমন্ত্ৰী যিটো সেৱা নিধি তাৰ অধীনত যিটো ষ্ট্ৰীট ভেণ্ডৰ্ছ হয়, ৰাস্তাত যিবিলাকে শাক পাচলি ব্যৱসায় কৰি পেলাই খায় তেওঁলোকক আৰ্থিক সাহাৰ্য দিয়া আৰু বিভিন্ন ধৰণৰ মানে কাৰ্যসূচী তেওঁলোকে কাউন্সিলৰ তৰফৰ পৰা লোৱা হৈছে। আৰু আটাইতকৈ ডাঙৰ কামটো হ'ল যে আমাৰ NDFB কেডাৰসকলৰ যিটো পুনৰ সংস্থাপনৰ কাম প্ৰায় এইটো মানে শেষ হ'বলৈ গৈ আছে, অলপমানে বাকী আছে। আৰু যিটো বাউণ্ডেৰী কমিশ্যনৰ কাম তো প্ৰায় মানে বাই ইলেকশ্যন গোসাইগাঁও তামোলপুৰত হোৱাৰ আগতে এইটো সম্পূৰ্ণ হোৱাৰ ৰাস্তাত আছিল। এটা ৰিপৰ্টটো ছাবমিট কৰিবলৈ গৈ আছিলে কিন্তু বাই ইলেকশ্যন হোৱাৰ কাৰণে তেওঁ ৰিপৰ্টটো ছাবমিট কৰিব নোৱাৰিলে, MCC লাগি গ'ল। কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ চেয়াৰমেন ডাঙৰীয়া পি ভাৰ্মা তেওঁ এই সংঘাৰখন ত্যাগ কৰিলে ৰিপৰ্ট দিয়াৰ আগতে। এতিয়া নতুন চেয়াৰমেন লাগে, তাৰ প্ৰক্ৰিয়া অলৰেডি আৰম্ভ কৰিছোঁ আৰু আমাৰ মোৰ তৰফৰ পৰা যিখিনি কৰিব লগা মই কৰিছোঁ। WPD আৰু CMৰ হাতত আছে। নতুন চেয়াৰমেন নিযুক্তি হোৱাৰ পিছত অনতিপলমে বাউণ্ডাৰী কমিশ্যনৰ ৰিপৰ্টো আহি যাব। তো এইখিনি এচিভমেণ্ট 1 বছৰৰ ভিতৰত। আৰু আটাইতকৈ ডাঙৰ কথা কি হ'ল যে ফিজিকেল এচিভমেণ্টতকৈ আমি পৰিকল্পনা কি কৰিছোঁ সেইটো ডাঙৰ কথা। এটা যদি পৰিকল্পনা ঠিক হয় যে আগন্তুক 5 বছৰত আমি কি কৰিম তেতিয়া হয়তো এই চৰকাৰৰ সম্পূৰ্ণ সফলতা 5 বছৰ পিছত ৰাইজে দেখা পাব। এই পৰিকল্পনাবোৰ এতিয়া প্ৰায় ৰেডি হৈ আছে।